যে অতি শীঘ্ৰে অসম চৰকাৰৰ সৈতে চাওতাল ছাত্ৰ সন্থাৰ এটি বিতং আলোচনা সভা অনুষ্ঠিত কৰিব বাবে বিতংভাৱে। গতিকে মই এই জানুৱাৰী মাহৰ ভিতৰতে এইখন সভা আয়োজন কৰাৰ ব্যৱস্থা কৰিম। আগন্তুক দিনত সৰু সৰু উদ্যোগ প্ৰতিষ্ঠা কৰাৰ উপৰিও কৰ্মসংস্থাপন আনক দিয়াৰ লগতে নিজেও দুবেলা দুমুঠি মৰ্যাদা সহকাৰে উপাৰ্জন কৰিব পাৰে, ইয়াৰ বাবে চৰকাৰে আন্তৰিকতাৰে গোটেই বিষয়টো বিবেচনা কৰিব। আগন্তুক দিনত আপোনালোকে এই কথাটো বিবেচনা কৰিব। মোক আমাৰ স্থানীয় বিধায়ক সিংঘা ডাঙৰীয়াই জনাইছিল যে অসমৰ কেইবাটা ঠাইতো সাংস্কৃতিক কেন্দ্ৰ চাওতাল অধ্যুষিত অঞ্চল নিৰ্মাণ কৰাৰ বাবে তেখেতে কৈছিল আপুনি 20-20 লাখ টকাকৈ 5টা ঠাইত আপোনালোকে যাতে সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মই 1 কোটি টকা আগন্তুক দিনত আপোনালোকলৈ মই আগবঢ়াইম। গতিকে সেই পইচাখিনি আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব, হোষ্টেল নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নে 5টা ঠাইত আপোনালোকে সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব, এই সিদ্ধান্ত আপোনালোকে ল'ব।